নমস্কাৰ। আজি আহিছোঁ নিউ ৱাইজ ধূমকেতু চাবৰ কাৰণে। মোৰ লগত আহক আৰু ধূমকেতু চাওঁ। KS ষ্টুডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আপোনালোকে নিশ্চয় জানে যে ধূমকেতু নিউ ৱাইজ কমেট নিউ ৱাইজ 14 জুলাইৰ পৰা আগন্তুক 20 দিনলৈ ভাৰতত দেখা যাব। গতিকে মই আজি মই ধূমকেতু চাবলৈ আহিছোঁ নিউ ৱাইজ। আচলতে মই 14 তাৰিখৰ পৰা সদায় এনেকৈ চাবৰ কাৰণে ৰখি আছোঁ, কিন্তু আজিলৈকে দেখা নাই। হয়তো আজি অলপমান আকাশখন ফৰকাল দেখা পাইছোঁ, সেই ভাবিছোঁ যদি ভাগ্য থাকে তেনেহ'লে দেখা পাম। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যে এই যিটো নিউ ৱাইজ ধূমকেতুটো সেইটো বিশেষকৈ 22 পৰা 23 জুলাইৰ ভিতৰত ভালদৰে দৃশ্যমান হ'ব ভাৰতৰ আকাশত। আৰু কোনখিনি সময়ত চাব আৰু কোন ডাইৰেকশ্যনত চাব মই সেইটো এবাৰ কৰি দিছোঁ যে বেলি ডুবাৰ পাছত আফটাৰ ছানছেট, বেলি ডুবাৰ পাছত 20 মিনিট সময়লৈকে, বেলি ডুবাৰ পাছৰ 20 মিনিট সময়লৈকে এই ধূমকেতুটো আপোনালোকে দেখিবলৈ পাব। আৰু এই ধূমকেতুটো চাবলৈ হ'লে আপুনি আপোনাৰ আকাশৰ যিটো উত্তৰ পশ্চিম দিশৰ যিখন আকাশ, উত্তৰ পশ্চিম আকাশলৈ আপুনি চাব লাগিব, সেই ঠাইত আপোনালোকে দেখা পাব। আৰু মই আপোনালোকক কৈছোঁ যে এই 7000 বছৰৰ মূৰতহে এনেধৰণৰ দৃশ্য এবাৰ দেখা পোৱা যায়। গতিকে মই আপোনালোকক কৈছোঁ যে চাওক, ইয়াক মিছ নকৰিব। হয়তো দেখা নাপাবও পাৰে, তথাপিও এই 20 মিনিট সময় আপোনালোকে অপেক্ষা কৰক, দেখা পাই যাবও পাৰে। আৰু অপেক্ষা কৰি আছোঁ বেলি ডুবালৈকে। বেলি ডুবিলেই দেখা পোৱা যাব, কিন্তু আজি দেখা পাম নে নাই তাৰ ওপৰত ঠিক নাই। তথাপিও চাবলৈ আহিছোঁ, ট্ৰাই কৰিম চাবৰ কাৰণে। আৰু যদি মই দেখা পাওঁ আপোনালোককো দেখুৱাম। গতিকে আৰু অলপ সময় অপেক্ষা কৰক। তথ্যমতে পাইছোঁ যে আমাৰ অসমত 6:19 বেলি ডুবিব আৰু 6:19 পাছত অৰ্থাৎ 6:20 বেলি ডুবিব। গতিকে 6:20 পৰা 6:40লৈকে এই সময়খিনিৰ ভিতৰত যদি ভাগ্য থাকে ধূমকেতু দেখা পাম। আৰু যদি মই দেখা পাওঁ আপোনালোককো দেখুৱাম। এতিয়া বৰ্তমান সময় হৈছে প্ৰায় 5:45 আৰু হয়তো আৰু 45 মিনিট সময় আছে, সেই তাৰ পাছত বেলি ডুবিব। মই 14 জুলাইৰ পৰাই অপেক্ষা কৰি আছোঁ এই নিউ ৱাইজ ধূমকেতু চাবৰ কাৰণে, কিন্তু আকাশ বহুত মেঘ হৈ আছিলে। গতিকে আজি ফৰকাল আছে, আকাশ ফৰকাল আছে। গতিকে যদি ভাগ্য থাকে তেনেহ'লে দেখা পাম। আৰু মই আপোনালোকক আৰু এটা তথ্য দিছোঁ যে আকাশৰ ওপৰফালে নাচাব, হৰাইজনৰ পৰা 20 ডিগ্ৰী, অৰ্থাৎ মানে আপুনি উত্তৰ পশ্চিম আকাশৰ অলপ মানে তলৰ ফালে চাব, তেতিয়া হয় যদি ভাগ্য থাকে দেখা পাব। আৰু আজি মই যদি পাৰোঁ আপোনালোকক দেখুৱাম। মোৰ কেমেৰা ইমান ভাল নহয়, তথাপিও যদি কভাৰ কৰে মোৰ লেন্সে তেনেহ'লে মই আপোনালোকক নিশ্চয় দেখুৱাম। বা আজি যদিও নেদেখোঁ তেনেহ'লে মই আপোনালোকক এদিন হ'লেও দেখামেই। যদি মই দেখা পাওঁ আপোনালোকক দেখামেই। আৰু এটা কৈছোঁ যে 22 আৰু 23 তাৰিখে ইয়াক ভালদৰে দেখিবলৈ পাব। গতিকে সদায় চাওক, মানে তাৰ কাৰণে অপেক্ষা কৰক, কিয়নো 600 বছৰৰ ক্ষমা কৰিব 6700 বছৰৰ মূৰে ইয়াক দেখা পোৱা যায়। গতিকে এইটো ভাগ্যৰ কথা, এটা মানে বিৰল মহাজাগতিক দৃশ্য। গতিকে সোনকালে আপোনালোকে আহক, বেলি ডুবাৰ পিছত 20 মিনিট সময় এনেই বাহিৰলৈ ওলাই আহক, বতাহ খাওক আৰু ধূমকেতু চাওক। ঠিক আছে, মোৰ লগত আজি ৰখক। এতিয়া আৰু 15 মিনিট সময় আছে। 15 মিনিট পিছত আমি দেখা পাম ধূমকেতু আকাশত ওলাই নে নোলায়। যদি দেখা পায় আপোনালোকে নিশ্চয় দেখা পাব। ঠিক আছে, ৱেইট কৰক মোৰ লগত। আকাশখন বৰ বেছি ক্লিয়াৰ নাই, পাতল মেঘ আছে। দেখা পোৱা যায় নে নাই তাৰ ঠিক নাই, তথাপিও চাওঁ কি হয়। কৰি আছোঁ, কিন্তু মেঘ বাঢ়ি গ'ল। চাওকচোন, অলপ আগলৈকে মেঘ নাছিলে, কিন্তু এতিয়া মেঘটো মানে কোনফালৰ পৰা আহি গ'ল গম নাপাওঁ। অলপ বতাহ মাৰিছিলে, তথাপিও কিছুদিন এতিয়াও সময় বাকী আছে। চাওক, মোৰ মোবাইলৰ কেমেৰাত হয়তো ভালদৰে ইয়াক ধৰা পেলাব নোৱাৰিম, তথাপিও মই 22-23 তাৰিখে ভাল কেমেৰা এটা আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু মই যিমান পাৰোঁ মই নিজেও চাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাম। গতিকে আজি তথাপিও আৰু অলপ সময় অপেক্ষা কৰিম। ধূমকেতু চাইহে যাম আজি। হাতাং দিনে বেয়া আছিল, গতিকে দেখা নাপালোঁ। তথাপিও মই সদায় কালিও আহিম আকৌ, যে যোনদিনাখন দেখা পাওঁ সেইদিনাখন আপোনালোকক দেখুৱাম। আৰু আপোনালোকেও নিজেও চাব যদি পাৰে। মই আকৌ এবাৰ কৈছোঁ যে কোন সময়ত চাব। বেলি ডুবাৰ পাছত, বেলি ডুব যোৱাৰ পিছৰ 20 মিনিট, মানে বেলি ডুব যোৱাৰ পাছত 20 মিনিট সময়লৈকে চাবলৈ পাৰিব। যদি বেলি 6:20 ডুব যায় তেনেহ'লে 6:20 পৰা 6:40লৈকে দেখা পোৱা যাব। এতিয়া থুটমুট চেলেকি ঘৰলৈ যাব লাগিব, কাৰণ আকাশত বহুত মেঘ আহি গ'ল। লগতে মই চালোঁ, বহুত সময় অপেক্ষা কৰিলোঁ আৰু বেলি ডুবাৰ প্ৰায় 20 মিনিট হ'ব হৈছে, তথাপিও এতিয়ালৈকে দেখা নাপালোঁ।
তেন্তে আজিলৈকে যাওঁ, আকৌ চাবলৈ আহিম। আপোনালোকক এটা কথা কৈছোঁ যে 22 আৰু 23 তাৰিখে জুলাইৰ বেছি ওচৰলৈ আহিব এই ধুমকেতুটো। সেইকেইদিন মিছ নকৰিব, যদি পাৰে চাব। ময়ো আহিম চাবৰ কাৰণে, আৰু মই দেখিলে আপোনালোকক দেখুৱাম। ধন্যবাদ।